ইনষ্টাগ্ৰাম আৰু ইউটিউবটো খুলিবই নোৱাৰি একেবাৰে খোৱা বস্তুবোৰ মুখাগত ওলাই থাকে ইফালে লোভিয়া মোক তাকে ভাবিলোঁ বোলো আজি কিবা বনায়ে দিওঁ এইফালে মই আলু চালু ধুনীয়াকৈ বইল কৰি ল'লোঁ আৰু এইফালে যি ঘৰত মছলা আছে সকলোখিনি ইয়াত ঢালি দিলোঁ আৰু লগতে সোৱাদ অনুযায়ী দিলোঁ নিমখ 2 চামুচ কেঁচা পিঠাগুড়ি দিছোঁ আৰু ধুনীয়াকৈ এইখিনি ইয়াত সানি ল'ম পিঠাগুড়ি ঠাইত পাৰিলে ইয়াত কৰ্ণফ্ল'ৰ দিব লাগে মোৰ ওচৰত যিহেতু নাছিলে সেইবাবে মই কেঁচা পিঠাগুড়িয়ে ব্যৱহাৰ কৰিছোঁ তাৰপিছত ধুনীয়াকৈ এনেকৈ চেপ দি দিছোঁ তাৰপিছত কি আৰু ধুনীয়াকৈ কেৰাহীটো পাতি তেল দি দিয়াহে কথা আৰু তেলটো পিছে মই দুটাই ব্যৱহাৰ কৰিছোঁ মিঠাতেল আৰু ৰিফাইন তেল দুটোৱে ব্যৱহাৰ কৰিছোঁ তাৰপিছত এটাকৈ এইখিনি দি দিছোঁ উল্টাই পাল্টাই ধুনীয়াকৈ ৰঙা হোৱালৈকে ভাজি ল'লোঁ তাৰপিছত ইয়াৰ ওপৰে মিঠা দৈ আৰু টমেটো কেটচপ দি দিছোঁ তাৰপিছত মান ধনিয়া আৰু নৰসিংহৰ চাটনি ইয়াত দি দিছোঁ আৰু লগতে ইয়াত মই ধুনীয়াকৈ পিঁয়াজ দি দিছোঁ ৰ'ব ওপৰত কিন্তু মেগী মছলা ছটিয়াবলৈ নাপাহৰিব দেই এই মেগী মছলাটোৱে কিন্তু সোৱাদটো বৰ বেলেগ আনে আকৌ দেই এইফালে আমাৰ খাবলৈও ৰেডি হৈ গ'ল পিছে ইয়াৰ নামটো কি দিব বাৰু আপোনালোকে যি দিয়ে দিয়ক আৰু আলু টিকিও দিব পাৰে আলু চপো দিব পাৰে সেইটো আপোনালোকৰ কথা মুঠতে খাবলৈ সোৱাদ হ'লেই হ'ল নে কি কয় আমাৰ ৰাইজসকলকো দিলোঁ খাবলৈ সিহঁতিও ভাল পালে আপোনালোকেও বনাই খাব পাৰে এনেকৈ আৰু আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ তেন্তে বাই